Hey guys, welcome back to my YouTube channel. এই মাত্ৰ শুই উঠিছো আৰু শুই উঠি দেখিছো আজি বতৰটো বহুতে ভাল কৰিছে ৰ'দ দিয়া নাই ডাৱৰ হৈ আছে তো হেকাৰণে ভাবিলো আজি এটা ব্লগে বনাই লওঁ বুলি তো আজি আপোনালোকক মই ইন্টাৰ্নশিপ কৰা জেগাটো দেখাম ভাবিছো যেহেতু মই মাষ্টাৰ্স কমপ্লিট কৰিলো তো হেকাৰণে এতিয়া ইন্টাৰ্নশিপ কৰি আছো ভিডিও কিমান কৰিব পাৰো তাত অফিসত মই ইমানো শিওৰ নহয় কেলেকি মানে তাত হেতু এটা অফিস হয় তো হেকাৰণে অফিসৰ ভিতৰত ইমান কৰিব নোৱাৰিম সকে তো যিমানখিনি পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো বলক মই এতিয়া ফ্ৰেশ আপ হৈ লওঁ ফ্ৰেশ আপ হোৱাই নাই ডাইৰেক্ট ফোনটোৱে হাতত লৈছো মই শুই উঠিয়ে তো হেকাৰণে ফ্ৰেশ আপ হৈ লওঁ আৰু এতিয়া ওলাওঁ বল ওলালো এতিয়া যাবলে আৰু ৰ'দো ওলাইছে এতিয়া আৰু মই কোট কৰি আছো আপোনালোকক কবলৈ পাহৰি থাকিলো মই কৰি আছো হেড অফিসত মিউনিসিপালিটি NULM বুলি কয় আৰু তাতে কৰি আছো মই আৰু মোৰ লগৰ এজনী সো এতিয়া তাই কাৰণেও আমি তাইকো লগ ধৰিম এতিয়া তো আহক চাই থাকক ভিডিওটো আমি কেকৰ দোকান এখনলৈ আহি আছো আজি মানে সাৰৰ আমাৰ বাৰ্থডে সো হেকাৰণে আমি সাৰপ্ৰাইজ দিম ভাবিছো সাৰো নাজানে কি আমি জানো বুলি আৰু হেকাৰণে কেক এটা লৈ যাম ভাবিছো এটা কেক শ্বপলৈ গৈ আছো আমি বাকি কিনে আপোনালোকক দেখাই আছো দেই চাই থাকিব দেই ভিডিওটো বহিলো এটা কেক চেক লৈ যাওঁ অফিসতে ডাইৰেক্ট তো চাই থাকক আপোনালোকে এয়া অফিস পালোহি আমি সেইটোৱে হৈছে আমাৰ অফিস তো এতিয়া আমি সাৰৰ ওচৰত যাম সাৰক এটা সাৰপ্ৰাইজ দিবলৈ সাৰ আছেনে নাই আগত চাই ল'ব লাগিব ইমানেই থাকক এইটো খুলি দিলোঁ অঁ খুলি দিলে আকৌ হেৰি হৈ যাব নহয় এই ৰ মাজত নিদিবি চাইডত কি ইয়াত নিদিবি এইটো খুলি দিব
এটা জ্বলাম দিয়ে ছাৰৰ ওচৰলৈ লৈ যাওঁ তাত যি পাম সেইটো দিয়ে সেইটো এনেকৈ খুলি দিওঁ ক'ত থবি এইটো এতিয়া ইয়াত থৈ যাম এতিয়া ছাৰক ছাৰপ্ৰাইজ দিম আমি আমি এইটো কি কয় মেটষ্টিক আনিব পাহৰিলোঁ চ' আংকেলটোক কৈছোঁ ছাৰজনক মেটষ্টিক এটা যোগাৰ কৰি দিয়ক বুলি আমাক হাতখন লাগিলে থেংক ইউ Thank you so much. तुम्हाला केनेকে গম পালে ইমান কিবা আনিছা নে কাটিবৰ কাৰণে ৰাখা হ্যাপি বার্থডে স্যার রাকি Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. Thank you. Surprise to দিলোঁ আৰু ছাৰেও খুব ভাল পালে এতিয়া আকৌ কামত লাগো আমি চবে চ' চাই থাকক এইটো চাৰে দিয়া মিঠাই এটা খালোঁ এতিয়া ছুটি হ'ল আমাৰ 4:30 বাজিলে এতিয়া ঘৰলৈ ৰুমলৈ বুলি যাওঁ আৰু গৈ থাকোঁ আজি দিনটো ভালে ভালে গ'ল আজি বহুতেই ভাল লাগিলে আৰু কেক কাট কৰিলোঁ খালোঁ এতিয়া ঘৰলৈ যাওঁ খাই বৈ এতিয়া ঘৰ আৰু আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব বাই আহি থাকোঁতে দিয়াকো লগ পালোঁ এই হৈছে সংগীতাহঁতৰ হোষ্টেলত থাকে জুনিয়ৰ হয় আমাৰ কিন্তু তাইৰ লগত বহুতে ভাল মিল আছে আৰু তো তাইকো এতিয়া লগ পাই গ'লোঁ তাইও ক'ৰবাত চাই আৰু এতিয়া
ৰাস্তাটো পাৰ কৰি লওঁ শ্বেয়াৰ কমেণ্ট কৰিব চামলিবা ভিডিঅ'ত অঁ বাই বাই আহি পালোহি ৰুম আৰু আহিয়ে চিধা গা ধুবলৈ কাৰণে দৌৰিছোঁ মই ইমানেই গৰম উঠে ন আৰু ৰাস্তাত মানে ইমান ধূলি চুলি লাগি আহে তো সেইকাৰণে ডাইৰেক্ট মই গা ধুবলৈ সোমাই যাওঁ আৰু ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যদি মই ভিডিঅ' দিওঁ আপোনালোকক ন'টিফিকেশ্যন আহি যাব আৰু ভিডিঅ'টোত আজি যিমানখিনি দেখাব পাৰোঁ সিমানখিনিতো দেখালোৱেই আৰু আমাৰ ছাৰহঁতো বহুত ফ্ৰেণ্ডলি হয় আমাৰ লগত মানে কিবা কিবি মজাক কৰিয়ে থাকে তেওঁলোকে তো সেইটো কাৰণে ভাল লাগে তাত কৰি পিনি আৰু আপোনালোকেও যদি কোনোবা ষ্টুডেণ্টে যদি চাই আছে আৰু মই ছ'চিয়েল ৱৰ্ক বেকগ্ৰাউণ্ডৰ হয় তো যদি আপোনালোকে তাত কৰিব বিচাৰে ইণ্টাৰ্ণশ্বিপ তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে আৰু এটা কথা এইখিনিতে ক'ব লগা আছিলে মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিলে তো তাৰ কাৰণে থেংক ইউ ভেৰি মাছ মই ইমান জল্দি ইমানখিনি ভিউজ আহিব বুলি মই ভবা নাছিলোঁ তো তাৰ কাৰণে থেংক ইউ ভেৰি মাছ আৰু এনেকৈয়ে চাই থাকিব এনেকৈয়ে মৰম দি যাব তেতিয়া মোৰো বনাই পিনি ভাল লাগিব ন ভিডিঅ'জবোৰ তো আজিলৈ ইমানেই বাই